এভৰিৱান গুড মৰ্নিং ওয়েলকাম বেক টু মাই চেনেল। আজি ব্লগটো একদম পুৰা বাহিৰ পাই ষ্টাৰ্ট কৰিছোঁ। মানে এনেকুৱা বতাহ মাৰিছে, তাকে পাত পটুৱাবিলাক ঢেৰ সৰিছে যে, তাকে সেইটো চাইডে পাপাই পাত চাতবিলাক পুৰি আছিলে। সেইটো কাৰণে মানে ভিতৰত এইবিলাক এটা চিপছ টিপছ খোৱা মেলা পেকেট চেকেটবোৰ থাকে যে, সেইবোৰ আনি পেলাই মানে পুৰি কৰি দিছোঁহি। আৰু এইফালে সেয়া লেচু ফুলিছে, এইজোপা মানে একে চাপৰতে ফুলে। এইফালে ধৰিব পাৰিছেনে নাই, একদম এইজোপা মানে সেই দুটা কাটিং লগাইছিলে পাপাই। এইফালে এটা আছে আৰু এটা সেইটো চাইডে আছে, এইফালে ফুলিবলৈ আৰম্ভ কৰিছে। আৰু খানা মানে ৰাতিপুৱা একো খোৱাই নাইকিয়া। আহি বোলো সেই পাপাই হেৰি জাবৰ জোঁথৰবোৰ পুৰি থকা দেখি ধুমা ধুম বোলো সেই চিপছৰ পেকেট চেকেট এইবিলাক আছে যে, পটাপট বোলো পুৰি কৰি দিওঁহি। আৰু বনাই কৰি থৈয়ে দিয়া আছে, কিন্তু খোৱাহে নাইকিয়া। টিকলিকক খাবলৈ দি আহিছোঁ। আৰু স্কুল বন্ধ যে, চবৰে মানে খোৱা আৰু উঠা কোনো টাইম টেবুল নাইকিয়া হৈ গৈছে যে, সেইকাৰণে বনাই কৰি থৈ দিছোঁ। দি লৈ পেলাই এতিয়া লাহেকৈ মই খামগৈহে। আৰু এনেকুৱা বতাহ মাৰিছে, ফাগুণমহীয়া বতাহ, আৰু গোটেই মানে বাৰীখনৰ ইমান পাত পটুৱা সৰে। বোলো পিছফালে আহোঁতে আমলখি দুটামান পাওঁ নেকি, পটককৈ লৈ যাওঁ, খাই থাকিবলৈ হ'ব। হাতে মানে পাৰিব পৰাত নাই যে, এনেকুৱা ওখত আছে নহয় সেইজোপা। তাকে পটাপট মই দুটামান চাই লৈ পেলাই বুটলি লৈ যাওঁ, গৈ পেলাই তাৰপিছতহে চাহ তাহ খামগৈ। আৰু সেইজোপা গছজোপা ইমান ওখত আছে, আৰু এইকেইটা কেইটামান বুটলি ল'লোঁ। এতিয়া বুটলি থাকিবলৈ সময় নাই যে, পিছত আকৌ এপাকত আহি বুটলিব লাগিব। এতিয়া এইকেইটা খাবৰ কাৰণে লৈছোঁ, বুটলি থাকিবলৈ সময় নাই। তাকে হাততে এমুঠিমান জোখেৰে মানে বুটলি ল'লোঁ, পটাপট চাহ তাহ খাওঁগৈ। একো খোৱাই নাই নহয়। আৰু আমলখি মানে ঘৰৰ বাহিৰত কিনাবিলাক খাবলৈ মানে বেয়া লাগে, কিয় ক'ত মানে পাৰে, কেনেকৈ পাৰে একো ধৰিব নোৱাৰি যে, সেইকাৰণে মানে এই ঘৰৰহে দুটা এটা যি ওলাই থাকে খাই থাকিবলৈ হয়। আৰু এইজোপা কৰজাজোপা ফুলিবলৈ আৰম্ভ কৰিছে। আৰু মাজতে দিছিলোঁ মই ইয়াৰ কৰজা আচাৰৰ ৰেচিপি, আৰু বহুতে মানে গছজোপা দেখাই নাইকিয়া। সেইজোপা মস্ত একে ওপৰলৈ লেচু গছ পাইছেগৈ গৈ পেলাই। এতিয়া মই পটককৈ চাহ তাহ অকণ খাই লওঁগৈ। আৰু এইফালে একদম পূৰা ৰেডিঅ' লগাই মানে কাম চাম কৰি আছোঁ যে, ৰেডিঅ'টো শুনি মানে কাম চাম কৰিবলৈ ভাল লাগে। গানটো শুনি থাকিলে মানে কি হ'ব, পটককৈ ভয় খাই গ'লোঁ কি বস্তু বুলি। এতিয়া পটককৈ মই চাহ অকণ খাই কৰি লওঁগৈ, তাৰপিছত আকৌ অকণ পিছত আকৌ ভাত বনাবলৈ হ'বগৈ গৈ। ৰাতিপুৱাই খাবৰ কাৰণে এইফালে বনালোঁ আজি প্লেইন পৰঠা, আৰু এইফালে পৰঠা একদম চফ্ট পৰঠা ৰেডি। আৰু এইটো চাইডে কালিৰে মাংস অকণমান আছিলে, তাকে এইফালে গৰম কৰি আছোঁ লগত খাবৰ কাৰণে। আৰু এইটো টিকলিকে বনাবলৈ দিছে কিবা এটা, এইটো বোলে বনাই দিব লাগে, তাই খাব। সেইটো এটা মানুহ। আৰু এইফালে ৰেডি হৈ গ'ল। এইফালে এইটো টিকলিকৰ হৈ গ'ল, এইটো মানুহ বনাইছিলে, বনাই দিলোঁ। আৰু এইফালে ইজনী টিকলিকে ৰুটি খাই আছে। টিকলিক এইটো তোমাৰ হৈ গ'ল, লোৱা। এইটো যে তুমি বনাই দিছিলা খাবলৈ যে, চুলি তুলি চব এৰাই গ'লগৈ। তাই শ্বেপটো মানে বনাই দিছিলে, মোক বনাই দিবলৈ দিছিলে। আৰু এইফালে টিকলিকে খাইছে ৰুটি আচাৰ। হাই টিকলিক, ক'ত যোৱা? অঁ, জলফাই আচাৰ লাগে, মই দিম চাওঁ ৰ'বা। টিকলিকে আচাৰ খাই খুব ভাল পায় ন? তিনিটা। তোমাৰ প্লেটখন আনাগৈ, তাৰপিছত দি আছোঁ। আৰু এইফালে ৰেডিঅ' বজাই থৈছোঁ। ৰুটি ল'লোঁ, মাংস ল'লোঁ, পিঁয়াজ অকণমান, কেঁচা পিঁয়াজ লৈছোঁ, চৰ্দি লাগি আছে যে, চাহ। আৰু তাকে পটককৈ চাহকণ খাই লওঁ। বনাইতো কোনোবা কাহানিতে হ'ল, কিন্তু এইফালে কামত লাগি থাকোঁতেহে খাবলৈ সময় পোৱা নাইকিয়া। তাকে পটাপট খাই লওঁ। আৰু এইফালে কেইটা বাজিলে? 10:30 বাজিলে। 10:30 বাজিলেগৈ গৈ পেলাই। আকৌ ভাত বনাবলৈ হ'ব এতিয়া। পটককৈ মই খাই লওঁ। এওঁলোকক দিলোঁ খাবলৈ, মই খাবলৈ আছোঁ খালি। আৰু কাম কৰি থাকিলে মানে খোৱাটো পাহৰি থকা যায় যে, সেইকাৰণে বোলো নাই থাক, পটককৈ খাই কৰি নলয়, আকৌ পিছত ভাত খাবলৈ হ'ব। পটককৈ মই খাই মেলি লওঁ, তাৰপিছত আকৌ দুপৰীয়া ভাত পানী যা যোগাৰ হ'ব নহয়, কৰিবলৈ হ'ব। টিকলিক জানো খাই বৈ ক'ত আছে, তাই চাগে ক'ত কি কৰিব আৰু মোবাইলে চাই থাকিব, তাৰ বাহিৰেতো বেলেগ কাম নাই। এইফালে বেটা কাহা যায়গা? চুলি কাটিবলৈ। অঁ, যোৱা নহ'লে স্কুলে বহিব এতিয়া ন বেটা? চুলি ঢেৰ দীঘল হৈ গৈছেগৈ, কাটাই নাইকিয়া। যোৱা পটককৈ কাটি আহিব। তাই স্কুলো বহিবলৈ হ'ব। ইফালে সিফালে ফুৰি কৰি থাকোঁতে আৰু গাটো খাই আৰু ইমান ভাল নহয়, চৰ্দি। সেইকাৰণে সেই চুলি কাটিবলৈ গৈছে। আৰু টিকলিক দুইটা আজি এওঁলোকৰ স্কুললৈ গৈছে। এই ৰিজাল্ট দিব যে এওঁলোকৰ, তাকে লৈ গৈছে। ঘৰত এনেই মোবাইলটোহে চাই থাকে, সেইটো কাৰণে লগতে লৈ গৈছে। আৰু নহ'লে মোবাইলটোকে চাই থাকিব। অকণ ওলাই কৰি গ'লে কষ্টকৈ মোবাইলটো অকণমান চকুকেইটা ৰেষ্ট পাব। সেইটো ৰাজা আজি লগ নাই খেলিবলৈ ন? টিকলিক স্কুল গ'ল। স্কুলো তেহেঁতৰ জানো কেই তাৰিখ, 26 নে 27 তাৰিখৰ বহিব জানো। কিন্তু এইকেইদিন নপঠাওঁ, 1 তাৰিখৰ পৰাহে যাব। আৰু এইকেইদিন মাজতনো কি যাব। আৰু এনেকুৱা ৰ'দডাল ওলাইছে, পিছবেলা হ'লে বৰষুণ দিব, আৰু এইফালে একদম কোন সময় ৰ'দ দিব বৰষুণ দিব একো ঠিৰাং নাইকিয়া নিচিনা হৈছেগৈ গৈ পেলাই।
বৰষুণৰ লাগে লাগে বুলি কওঁতে এতিয়া একদম ঠিকছে বৰষুণ দিছে আৰু মোৰ ভাত পানী মানে খাই বনাই কৰি হৈছেহে আৰু টিকলিখন অহা নাই যে আহিলে তাৰপিছতে বাহি কৰি লৈ পেলাই দিম সিও মানে সেই দুপৰীয়া সময় এতিয়া ওলাই গৈছেগৈ চুলিকেইডাল কাটিবলৈ আৰু স্কুল বন্ধ যে উঠাওঁতে অকণমান দেৰি হৈ গৈছেগৈ গৈ পেলাই আৰু ইমান চুলিসোপা দীঘল হৈ গৈছেগৈ কাৰণে বোলো গৈ পেলাই পটককৈ খাই বৈ লৈ পেলাই চুলি কাটিবলৈ গৈছে ৰাজা ঐ এই টিকলিকক ভিতৰলৈ বিচাৰি গৈছেগৈ ন হা বিচাৰি গৈছেগৈ যা যা থাক যা টিকলিক আহিলা এইফালে গৰমত ঘামি জামি আহিছে টিকলিক ন হা দিয়া কাপোৰকেইটা সলাই দিওঁ দিয়া বেগটো দিয়া বেন চেন খুলি দিওঁ কাপোৰ কানি সলাই দিওঁ টিকলিকৰ এইফালে স্কুলৰ পৰা আহিছে গৰম উঠিছে আহা চাওঁ চোলাটো খুলি দিওঁ উঠি দিয়া আহা পটককৈ কাপোৰকেইটা সলাই দিওঁ চব ভাত খাব লাগিব এইফালে লাওৱে বিলাহীয়ে মাছৰ তৰকাৰী বনালোঁ আৰু অকণমান মচুৰ দালি বনালোঁ টিকলিকতে মাছৰ তৰকাৰী নাখায় যে তাৰপিছতে এইফালে অকণমান মাছৰ কণী আছিলে এই মাজতে এদিন সেই কেপচিকাম দি পেলাই বনাইছিলোঁ পিঁয়াজ বিলাহী আৰু কেপচিকাম দি পেলাই এনেকৈ মাছৰ কণী বনাইছিলোঁ এনেকৈ খোৱা নাই যদি এবাৰ ট্ৰাই কৰিবচোন খাই খুব ভাল লাগে অকণমান যে এতিয়া মানে অকণমান সৰহ হৈছেগৈ গৈ পেলাই এইফালে মাছৰ কণী তাৰপিছতে অকণমান এইফালে গৰম যিহেতু সেইকাৰণে পদিনা চাটনি আৰু টিকলিক বেটাৰ কাৰণে এইফালে ফ্ৰাই মাছ এইফালে এইজনী টিকলিক ৰাজা এইফালে এইজনী টিকলিক আজি তোমাক আৰু সি বিচাৰি আছিলে ভিতৰত তুমি নাই যায় ভিতৰে বিচাৰি আছিলে ৰাজা আহি গ'ল আজি টিকলিকা দিনটো মোবাইল চাবলৈ পোৱা নাই ন স্কুল যোৱাৰ কাৰণে অঁ নাচাওঁ দিয়া ৰাজা টিকলিক তোমাৰ লগত সিও মোবাইল চাইছে নেকি টিকলিকে ভিডিঅ' বনাই আছে নেকি শ্বৰ্ট চাই আছা ঐ ৰাজা যা তোৰ এতিয়া দোস্তি আহি গ'ল নহয় দুইটা খেলি থাকগে যা টিকলিক পাপাহঁতৰ স্কুল গৈ কেনেকুৱা লাগিল হা ধুনু ধুনু পাপাহঁতৰ স্কুল গৈ কেনেকুৱা লাগিলে ভাল লাগিল নে বোলে মোবাইল চাই আছে যে ডিষ্টাৰ্ব হৈ গৈছেগৈ টিকলিক ন ভাতকেইটা খাই থাকোঁতে আৰ্জেণ্ট 1 কেজি ডৰেমন কেকৰ অৰ্ডাৰ এটা আহিলে আৰু ভাত খাই থকাৰ মাজতে এইফালে কেকটো বেককৈ ল'লোঁ আৰু ঠাণ্ডা হোৱাই নাই একদম গৰমে গৰমে ডিমোল কৰিছোঁ আৰ্জেণ্ট মানে ইভিনিং লাগে বুলি কৈছিলে যে এইটো কাৰণে পটাপট ডিমোল কৰি লওঁ আৰু বনাই থকাৰ মাজত অকণ দেখাই দিম বাৰু আৰু কেকৰ অৰ্ডাৰবিলাক মানে আহিলে কেইবাটাও ৰেগুলাৰ আহি থাকে আৰু নাহিলে নাই আৰু মাজত এইকেইদিন ৰেগুলাৰ দুদিনমান দি আছিলোঁ আকৌ মাজত নাইকিয়া হৈ গ'ল আৰু এইফালে কেকটো ডিমোল কৰি ল'লোঁ পটাপট মই কেকটো কাটি কুটি লওঁ আৰু এটা হাতত মোবাইল ধৰি মানে ভিডিঅ' কৰি থাকিবলৈ আৰু দেৰি হৈ গৈ থাকে এইফালে আৰ্জেণ্টটো অৰ্ডাৰ আৰু দিবও লাগিব যে সময়মতে সেইটো কাৰণে মই বেছি ভিডিঅ' কৰি নাথাকোঁ অকণমান কেকটো কেনেকৈ আইচিং কৰিছোঁ অকণ দেখাই আছোঁ আৰু ডিজাইনটো লাষ্টত দেখাই দিম আৰু কেকটো মই 3টা লেয়াৰত কাটি ল'লোঁ আৰু এতিয়া পটাপট মই আইচিং কৰোঁ আগতে মোৰ বহুত ভিডিঅ'বিলাকত মই কেক আইচিং কৰা ভিডিঅ' দিছোঁ সেইকাৰণে গোটেইবোৰ দেখাই নাথাকোঁ অকণে দেখাই দিছোঁ আৰু এইফালে লেয়াৰিং এটা এটাকৈ কৰি গ'লোঁ আৰু লগতে এইফালে ক্ৰীম চিম দি দিলোঁ পটাপট মই ফাইনেল ডিজাইনটো কৰি ল'ম কৰি লৈ পেলাই কেনেকৈ কৰিলোঁ মেলিলোঁ গোটেই ভিডিঅ'টো দেখাই দিম আৰু মোক কেকৰ ঢেৰ ভিডিঅ' দিয়া আছে চেনেলত গৈ পেলাই কোনোবাই চাই যদি ডিটেইলত চাবগৈ পাৰিব আৰু ফাইনেল আইচিং কৰি হৈ গ'ল আৰু ইয়াতে এতিয়া মই ডৰেমনৰ ডিজাইনটো কমপ্লিট কৰি লওঁ আৰু এতিয়া ব্লু কালাৰে প্ৰথমতে মই আউটলাইনখিনি কৰি লওঁ তাৰপিছতে বাকীখিনি ডিজাইন সম্পূৰ্ণ কৰিম আউটলাইনটো কৰি ল'লে মানে তেতিয়া কি হয় ডিজাইনটো বনাবলৈ ইজি হয় আৰু মোৰ কাৰণে মই তেনেকেই ইজি পাওঁ আৰু কেনেকৈ বনালোঁ সেইকাৰণে আপোনালোককো দেখাই দিলোঁ আৰু ঢেৰ কেইবাটাও মই দিছোঁ আগতে ডৰেমনৰ কেক আৰু এইফালে আউটলাইন কমপ্লিট হৈ গ'ল মই গোটেইখিনি এতিয়া ফাইনেল মানে যোনটো ফিনিচিং কৰি ল'ম আৰু ডিজাইনটো সম্পূৰ্ণ কৰি লওঁ আৰু আপোনালোকৰ মোৰ কেকৰ ডিজাইনবোৰ আৰু ভিডিঅ'বোৰ চাই কেনেকুৱা লাগে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো অল কৰি দিব আৰু মোৰ ডিজাইনটো সম্পূৰ্ণ হৈ গ'ল আৰু ইয়াতে খালি এতিয়া হেপী বাৰ্থডে লিখিবলৈ বাকী আছে সেইখিনি মই ডেলিভাৰ দিয়া টাইমত লিখিম আৰু এতিয়া পটাপট কেকটো মই ঠাণ্ডা হ'বলৈ দি লওঁ আৰু তাকে কেনেকৈ বনালোঁ আৰু ডিজাইনটোৰ লগতে আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰি দিলোঁ আৰু ডিজাইনটো কেনেকুৱা লাগিছে ক'বলৈ নাপাহৰিব দেই এতিয়া পটাপট মই কেকটো ঠাণ্ডা হ'বলৈ দি লওঁ তাৰপিছতে লগ পাই আছোঁ এইটো ফিল্ম এটাই বল খেলি আছে এইটো ৰাজাই চাই আছে ঐ ৰাজা খেলা নাই ৰাজাই খেলা নাই মোবাইলত নিউ হেয়াৰ ষ্টাইল চাওঁ ৰ'বা একদম চুলি তুলি কাটি পূৰা এইটো কি কাট আৰ্মি কাট এইফালে সি অকলে বল খেলি আছে লগত এইফালে ৰাজা অডিয়েঞ্চ ভণ্টি ক'ত গ'লো মেটা সেইজনী আহিছে তাই খেলা নাই লগত হা টিকলিকা বল খেলা নাই দুইটাই খেলা নাই একেলগে
স্কিল এডাল দেখুৱাই দিওঁ বেটাই বহুত দিনৰ মূৰত বল খেলিছে ন বেটা হা গা বেয়া এইফালে এইফালে ফুৰিয়ে থকা হৈছে পৰীক্ষা এইফালে টিকলি ৰাজাই খেলি আছে এইফালে অম্বেটাই খেলি আছে ই নেখেলে আগৰ ৰাজাইহে খেলিছিলে ন মেৰা ই নেখেলে আগৰ ৰাজাই বল দেখিলে পাগলা হৈ যায় খেলিবলৈ কি কৰিছা দুইটাই এডাল বেঙা খেলি খেলি আকৌ কাজিয়া হৈ যাব চাবি আকৌ দুইটাই খেলি খেলি তাৰ মাজতে আকৌ কাজিয়া হৈ যাব মাৰপিট চলি যাব দুইটাই